ঐ তুমি মোক কিমান ভাল পোৱা কোৱাচোন ৰাৱণৰ মাথা 10টা আছে ঠিক তেনেকৈ আমাৰ মহিম খুৰা মৰিবলৈ বয়স হৈ গৈছে মানে তো হলো মানে মহিম খুৰাই মানে মক্কেলামি কৰিবলৈ এৰি দিয়া নাই ঐ তুমি মোক কিমান ভাল পোৱা কোৱাচোন না বাবা না তোমাক মই ভাল নাপাওঁ কাৰণ কেলে তুমি দাড়ি থকা মাইনা ন দাড়ি নথকা মাইনা হোৱা দিন ভাল পালো হেদিন কাৰণ দাড়ি থকা মাইনা ভাল পাই কোনো লাভ নাই যে তোমাতকৈ ধুনীয়া এতৰা পাহাৰৰ না মানে ছোৱালী বনিবলৈ মন আছিল কিন্তু মানে ভাগ্য মানে ভগৱানে মানে ল'ৰা জন্ম দিলে মানে সেইকাৰণে মানে খুৰা মানে বহুত দুখ সেইকাৰণে কৈছো খুৰা শুনক আপুনি এক কাম কৰক মেডিকেলত গৈ তলৰ মাল বস্তুটো কাটি দিয়ক আৰু ছোৱালী বনি যাওক তেতিয়া বেছি ভাল লাগিব তেতিয়া আপোনাক খুৰী বুলিয়ে কম আৰু নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ স্বাগতম জনাইছো মই এটা ভিডিঅ' এইটো ভিডিঅ' মাত্ৰ এণ্টাৰটেইনমেণ্ট পাউজৰ কাৰণে বনাইছো যাতে কোনো পাৰ্চেলি ভাৱে নলয় তাকে কামনা কৰিছো তো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো বলক खाती तो किस आटे की हाथ लगाओ देखे ऐसे जैसे काटेगी ये लड़की মই পিন্ধো নাৰ্জ ঘড়ী বাইদেউ এজনী আপুনি পাগলী কাৰণ আপোনাক দেখোতে লাগিছে পাগলীৰ দৰে पागल है पागल है पागल है पागल है ये लड़की पागल है पागल है पागल है पागल है বাইদেউ এজনী সঁচাই পাগলী কাৰণ মানে যোনটো ৰূপত আছে আপুনি যিটো গছৰ পাত পিন্ধি আছে যেতিয়া মানে গৰু এটা আহি মানে আপোনাৰ পাতখিনি কাই দিব ন তেতিয়া গোটেইখিনি ওলাই পৰিব পিছত খালি নকব যে পল্লৱে নকলে বুলি ये दिल कहीं लगता नहीं क्या कहूँ দোকানলৈ গৈ 10 টকীয়া চাৰ্ফ এক্সেল পেকেট লৈ পুৰা গা চাত গহি লোৱা তেতিয়া আপোনাৰ খজতিটো মৰি যাব নহলে আপোনাৰ খজতিটো নমৰে ইমানে যদি খজতিটো বেছি হৈছে আমাৰ ওচৰত আহিবা খজতিটো মাৰি দিম मैं घूमूं फिरूं नाचूं गाऊं हंसूं खेलूं बाहर जाऊं अकेली जाऊं किसी और के साथ जाऊं जहाँ বাইদেউ আপোনাৰ কাপোৰযোৰ ভাল লাগিছে মানে আপুনি ক'ত চিলাইছিলে এনেকৈ কাপোৰ মোকো ক'বচোন ময়ো এযোৰ চিলাম আপোনাৰ লিখিয়া আৰু ল'ৰাসকলক কৈছোঁ তোমালোকে ক'ত চাইছিলা মানে বাইদেউতো কাপোৰযোৰ চোৱা নাই তোমালোকে মানে বেলেগ বস্তুহে চাই আছিলা মই গম পাইছোঁ মানে আৰু সঁচা কথা ক'বাচোন जाऊं जब जाऊं जैसे भी जाऊं आपको क्या বাইদেউ আপুনি এনেকুৱা ধৰণৰ কাপোৰ পিন্ধি ক'ৰবাত ফুৰিব যায় ক'ৰবাত ঘূৰিব যায় সেইটো আপোনাৰ কথা কিন্তু আমাৰ ফালে এনেকুৱা ধৰণৰ কাপোৰ পিন্ধাবিলাকক বনৰ পক্ষী বুলি কোৱা হয় আৰু আপোনাক দেখোঁতে লাগিছে এজনী বনৰ পক্ষী লিখিয়া I got broads in Atlanta just to lean the family তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক তেওঁলোকে বেলেগ নতুন ভিডিঅ' আপডেট পাই থাকক আজিলৈ বাই বাই লাভ ইউ গাইজ